হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাৰী পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বনাব লৈছোঁ ভেন্দিৰে বৰালি মাছ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায় আৰু ভিডিঅ'বিলাক চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া লৈ লৈছোঁ মই বৰালি মাছ। মাছবিলাকত নিমখ আৰু হালধি দুটা চাইডে লগাকৈ ধুনীয়াকৈ সানি লৈছোঁ। দুটা মিডিয়াম সাইজৰ পিঁয়াজ লৈ লৈছোঁ আৰু এটা নহৰু। এইখিনি এতিয়া মই বাকলি গুচাই ল'ম। আজিৰ মেইন বস্তু হৈছে ভেন্দি। যিহেতুকে মাছটো মই ভেন্দিৰে বনাম, গতিকে আজিৰ কাৰণে ভেন্দিয়ে মেইন হয়। এয়া ভেন্দিখিনি মই ধুই লৈছোঁ। এয়া মোৰ নহৰু আৰু পিঁয়াজৰ বাকলি গুচোৱা হৈ গ'ল। এতিয়া ভেন্দিৰ ওপৰ অংশ আৰু তল অংশটো কাটি ল'ম। চাব যাতে বিজল ভাৱটো বেছিকৈ ওলাই নাহে। এতিয়া মছলাখিনি ৰেডি কৰি ল'ম। এয়া পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি দি দিছোঁ মই। মিক্সিত কৰি ল'ম। ইয়াত দি দিছোঁ হালধি, জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দি পেলাই গোটেইখিনি এটা পেষ্ট বনাই ল'ম। এয়া মোৰ পেষ্ট হৈ গৈছে। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। তো বলক এতিয়া আমি ভেন্দিৰে বৰালি মাছ বনাওঁ। কেৰাহী গৰম দি দিছোঁ সৰিয়হ তেল আৰু বাকলি গুচাই ৰখা নহৰু কেইফুটামান ইয়াত দি দিম। মোৰ এনেকৈ গোটাকৈ দিলে ভাল লাগে বাবে মই নহৰু গোটাকৈ দিছোঁ। আপোনালোকে পেষ্ট বনাইও দিব পাৰে। এতিয়া মই মছলাখিনিও দি দিলোঁ ইয়াত। এনেদৰে মই 2 মিনিটমান সময় মছলাখিনি ফ্ৰাই কৰি লৈছোঁ। 2 মিনিটমান পিছত ধুনীয়া এটা কালাৰ আহি গৈছে। মছলাটো প্ৰায় ফ্ৰাই হৈ গৈছে। মছলাৰ পৰা তেল ওলাই গৈছে। ইয়াত ভেন্দিটো দি দিম এতিয়া। যেতিয়া মছলাৰ পৰা তেল ওলাই যায়, তেতিয়া মছলাটো সঠিকভাৱে ফ্ৰাই হয় আৰু তেতিয়া কেঁচা গোন্ধ নাথাকে। যদি মছলাটো ভালদৰে ফ্ৰাই নহয়, তেতিয়া এটা কেঁচা গোন্ধ থাকি যায়। সেইটো চাব যাতে মছলাটো ভালদৰে ফ্ৰাই হয়। ইয়াত দি দিলোঁ মই নিমখ। এনেদৰে অকণমান সময় ফ্ৰাই কৰি ল'ম। আপোনালোকে কেতিয়াবা ভেন্দিৰে মাছ বনাই খাইছেনে? যদি খোৱা নাই, এদিন খাই চাবচোন। আৰু খোৱাবিলাকেতো বাৰু জানেই, মোৰ কিন্তু ভেন্দিৰে মাছ খুব ভাল লাগে। তো সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যিসকলে খোৱা নাই, এদিন বনাই খাই চাই পেলাই কমেণ্ট কৰি জনাব কেনেকুৱা পায়। এতিয়া মই অকণমান আদা ইয়াত ৰুকি পেলাই দি দিম। আদা এনেকৈ ৰুকি দিলে খুব বেছি ভাল লাগে, বিশেষকৈ বৰালি মাছত এনেকৈ মই ৰুকিয়ে দিওঁ। আপোনালোকে এনেকৈ ৰুকি দি চাবচোন। ভেন্দিখিনি মোৰ প্ৰায় সিজি গৈছে। তো অকণমান মই লৰাই দিছোঁ আৰু ইয়াত মাছ দিব পৰা হৈ গৈছে। ভেন্দিটো চাব যাতে আধা সিজা হয়। দেখিছেনে ভেন্দিবিলাক আধা সিজা হৈ গৈছে। এতিয়া মই ইয়াত মাছবিলাক দি দিম। মই কিন্তু মাছবিলাক ফ্ৰাই কৰি দিয়া নাই, মই কেঁচাকৈ দিওঁ, সেইবাবে কেঁচাকৈ দিছোঁ। যদি আপোনালোকে কেঁচা খাব নোৱাৰে, তেতিয়াহ'লে অকণমান ফ্ৰাই কৰিও ল'ব পাৰে। কিন্তু চাব বৰালি মাছ ভাজোঁতে কিন্তু খুব সাৱধান, খুব চিটিকে, সেইটো অকণমান মন কৰিব। এতিয়া মই মাছৰ টুকুৰাবিলাক ওলটাই দিম, যাতে মছলাবিলাক ধুনীয়াকৈ ভিতৰত সোমায়। তো বাৰ বাৰ মই ওলটাই দিছোঁ, জুইটো কমাই পেলাই দুটা চাইডে মছলাবিলাক সোমাবলৈ। তাতে অকণমান সময় ওলট পালট কৰি আছোঁ। এনেকৈ 5 মিনিটমান মই একেদৰে ওলটাই পালটাই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। দেখিছেনে ধুনীয়া কালাৰ এটা আহি গৈছে। ইয়াত মই এতিয়া পানী দি দিছোঁ। মই কিন্তু গৰম পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও গৰম পানীয়ে ব্যৱহাৰ কৰিব। আৰু অকণমান ওলটাই পালটাই দিম যাতে মাছটো ভালদৰে সিজি যায়। অকণমান পানী দিব লাগিব, মাছৰ টুকুৰাবিলাক ডাঙৰ আছে যিহেতুকে অকণমান পানী দি দিম আৰু খুব ধুনীয়া গোন্ধ এটা আহি আছে। এতিয়া ইয়াত অকণমান পানী দিছোঁ আৰু ইয়াত 2 মিনিটমানৰ কাৰণে মই অকণমান ঢাকনি লগাই দিম।
ঢাকনি উঠাই আপোনালোকক দেখাইছোঁ মাছবিলাক সিজি গৈছে এইখিনি প্ৰায় হৈছেহি আৰু অকমান আৰু লৰাই দিছোঁ যাতে ভিতৰত ভালকে মছলাটো সোমায় এয়া মই কেৰাহীত দেখাইছোঁ আপোনালোকক এয়া ৰেডি হৈ গৈছে এটা মই বেলেগ বাচন এটাত দি পেলাই আপোনালোকক দেখাম এয়া হৈ গৈছে ফাইনেল যদি আপোনালোকে কেতিয়াও এনেদৰে খোৱা নাই এদিন খাই চাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আজিলৈ সামৰিছোঁ ধন্যবাদ